খাবলৈ পাম বুলি কেনেকৈ দাঁতকেইটা নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম। তো বন্ধুসকল, আজি হৈছে 2021 চনৰ অন্তিমটো দিন, অৰ্থাৎ আজি হৈছে 31 ডিচেম্বৰ। তো গোটেই ৱৰ্ল্ডৰে 31 ডিচেম্বৰ পাৰ্টি কৰি বা নাচ গানেৰে বিদায় দিয়া হয়। ঠিক তেনেকৈ আমি আজি বিদায় দিম। তো যিহেতু আমি পাৰ্টি কৰিম আৰু আপোনালোকক সেই পাৰ্টিটো কেনেদৰে কি কৰা হয় সকলোবিলাক দেখাম। তো মোৰ লগত কোন কোন আছে, কোন কোন পাৰ্টি কৰিছোঁ, কি খাম, সকলোবিলাক দেখাই আছোঁ। আজি আমাৰ পাৰ্টিটোত সদস্য আছে 4জন। তাৰ ভিতৰত এইফালে আছে এইফালে আছে মিষ্টাৰ কমল, মিষ্টাৰ দীপক, আৰু তেখেতে যিবিলাক কাম কৰিব লগা আছে সকলোবিলাক ৰেডি কৰি আছে। আৰু মই আছে, আৰু এজন আছে, সেইজন আহিবলৈ দিয়ক, এফালে গৈছে। তো এইফালে চাব পাৰে, এইফালে জ্বলি আছে জুই, আৰু এইফালে আদা নহৰু কাটি থকা হৈছে, আৰু কি কৰা হৈছে সকলোবিলাক দেখাম। আৰু আপোনালোকৰ বাবে এটা স্পেচিয়েল বস্তু দেখাম। স্পেচিয়েল বস্তুটো কি দিওঁ এইটো চাওক আপোনালোকে। হৈছে বাঁহৰ চুঙা, আৰু আমি বাঁহৰ চুঙাত মাংস দি খাম। তো কেনেকৈ কি বনাই সকলোবিলাক দেখাম। তো আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। যিহেতু আজি অন্তিমটো দিন 2021 চনৰ। তো যিহেতু নতুন বছৰ অহা কাইলৈৰ পৰা আহিব, তো সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো এইটো আছিল 2021 চনৰ অন্তিমটো ভিডিঅ'। তো আপোনালোকে মোক এনেদৰে সহায় কৰি যাওক। আৰু এজন আহিছে, এইজন মিষ্টাৰ ৰাহুল বড়ি। তো নমস্কাৰ, ধুনীয়াকৈ ইন্ট্ৰডাকশ্যন দি দিছোঁ। এয়া চাওক কাম কৰি আছে। এয়া হৈছে নহৰু, আদা, জলকীয়া। তাৰপিছত এজন কমলে ইয়াত সুন্দৰভাৱে, যিটো ঠাণ্ডা হৈছে ন, ঠাণ্ডা হোৱাৰ বাবে একুৱা জুই। অ' মাই গড, এইটো হৈছে মেইন বস্তুটো, বাঁহৰ চুঙা, য'ত গাহৰি আমি বাঁহৰ চুঙা দি খাম। চাব পাৰে আপোনালোকে। তো গাইজ, যিটো অৰিজিনেল মালটো দেখাম আপোনালোকক, গাহৰি মাংসটো। তো গাহৰি মাংস এয়া চাব পাৰে। ইয়াত আছে 1 কেজি, ইয়াত আছে আধা কেজি, 1.5 কেজি খাম আমি। কেইটা মানুহ? 4জন মানুহ 1.5 কেজি খাম। আৰু লগতে বহুত আছে কিবা কিবি, কি আছে নকওঁ। তো গাইজ, এয়া চাব পাৰে আমাৰ সদস্য এজনে ইয়াৰ নহৰু, আদা, জলকীয়া সেই বনাই আছে, মিক্সটো বনাই আছে। মানে কি, যিটো ৰেচিপি বনোৱা হ'ব এইটোৱে মেইন বস্তু হ'ব ৰেচিপিটোত। নহৰু, পিঁয়াজ যিটো মিক্স, সেই মিক্সটো মছলাটো বনাই আছে। তো এইটো হৈছে এটা ভিলেজ ষ্টাইল। এইটো মানে কি, সকলোতে পপুলাৰ বুলি ক'ব পাৰি এইটো। এই মছলাখিনি যদিহে আমি মেচিনত মিক্স কৰিলোহেঁতেন, তেতিয়াহ'লে ইয়াৰ যিটো অৰিজিনেল ৰসটো পোৱা নগ'লহেঁতেন। সেইকাৰণে আমি এনেদৰে পিচিছোঁ, এনেদৰে মিক্স কৰিছোঁ। গাঁৱলীয়া সেইটো কাৰণে এইটো আমি কৰিছোঁ ব্যৱস্থা। আৰু এইবিলাক চাব পাৰে, আমাৰ মিষ্টাৰ কমল বড়িয়ে ইয়াত ধুনীয়াকৈ মিক্স কৰি আছে মছলাটো। যিটো ৰেচিপি বনোৱা হয়, সেই ৰেচিপিটোৰ বাবে ইম্পৰ্টেণ্ট যিটো বস্তু এইটোৱে হয়। আৰু তো ফাইনেলি বন্ধুসকল, মাংসত যি মছলা মিক্স কৰা হৈ আছে, এনেদৰে গোটেইখিনি মছলা, আদা নহৰু যিখিনি মিক্স কৰিছিলোঁ, মছলা সকলোখিনি মিক্স কৰি লাইন শাকৰ
মাংসৰ লগত যেহেতু কম্বিনেশ্যনটো বহুত ভাল সেইটো কাৰণে লাই আৰু গাহৰি তো চাব পাৰে আপোনালোকে লাই শাক ইয়াত আছে গাহৰি তো গোটেইখিনি মিক্স কৰাৰ পাছত আমি ইয়াত বহাম এইটো চাব পাৰে আপোনালোকে চুঙাত বহাম তো আপোনালোকে চাই থাকিব আৰু ৰেচিপিটো কেনেকুৱা হয় আমি ক'ম আপোনালোকক আমাৰ ষ্টাৰ্টিং দিছে ইয়াত চুঙাত বনোৱা কিবা এটা আনিব লাগিছিলে ষ্টাৰ্টিং দি আছে এনেকৈ টান ষ্টাৰ্ট আলু আছে আলু কি কৰিবি কি খাবলৈ খাই থাকোঁ এনেই চুবাই থাকোঁ এতিয়া তো চাব পাৰে আমাৰ কমল বৰীয়ে এয়া সোমোৱাই আছে চুঙাত গাহৰি মাংস এইবিলাক আছে এইবিলাক কিবা এটা কৈ দে আজি কি হ'ব ধামাকা পাৰ্টি হ'ব ন মজা চাব পাৰে গাহৰি আৰু লাই এইটো চুঙাত অনলি গাহৰি আৰু কি আছে বিলাহী আছে হয় নাই কি আছে এইটো চুঙাত গাহৰি আৰু বিলাহী আৰু এটা চুঙা আছে যিটো চুঙাত লাই আৰু গাহৰি দিম লাই গাহৰি আৰু বিলাহী তো কোনটো ৰেচিপি ভাল হয় সকলোবিলাক দেখাম আপোনালোকক তো ইয়াত যিহেতু ধুনীয়াকৈ এটা সেই বনাই লোৱা হৈছে চাব পাৰে ইয়াৰ ওপৰত আমি দিম এই চুঙাকেইটা দিম তো এইটো হ'ব চুঙাত গাহৰি আৰু লাই এইফালে চা গাহৰি চা নেকি চাব পাৰে ইয়াত আমি দি দিছোঁ ধুনীয়াকৈ 4টা চুঙা আৰু এনেদৰে প্ৰায় 1 ঘণ্টা 2 ঘণ্টাৰ পিছত প্ৰায় যেতিয়া সিজিব তেতিয়া উলিয়াম তো আমি সকলোবিলাক দেখাই থাকিম কোনটো ৰেচিপিটো অতি ভাল হৈছে কিয়নো ইয়াত মানে কি এটাত আছে লাই আৰু গাহৰি এটাত আছে বিলাহী আৰু মাংস গাহৰি ইয়াত ভাল কোনটো হয় সেইটো আপোনালোকক দেখাম এটা চব মিক্স আছে তো বন্ধুসকল গাহৰি মাংস পুৰি আছোঁ লাঙনিত চিলাই এতিয়া গাহৰি খাম এতিয়া পুৰা খাম গম পাইছোঁ নাই কথা তো গাইজ এতিয়া খাম মাংস পুৰা চাব পাৰে আপোনালোকে মই এপিচ খাই টেষ্ট কৰিম কেনেকৈ লাগিছে ক'ম আপোনালোকক বিন্দাছ এনেকুৱা মজা লাগিছে নহয় আপোনালোকে যদি এনেকৈ খায় একো নাই লগত অনলি মাংস পুৰা খাই আছোঁ আৰু লগতে এইফালে আছে মাংস চুঙা তো এইখিনি হোৱালৈকে আমি এইখিনি খাই ল'ম তাৰপিছত ভাত খাম আৰু এজন আছে চাবলৈ কমন টেষ্ট কৰিব কেনেকুৱা ক'ব মজা ন খা নাই তো বন্ধুসকল ফাইনেলি 1 ঘণ্টা 2 ঘণ্টাৰ পিছত ফাইনেলি এইকেইটা হৈ গৈছে তো এতিয়া উলিয়াম আৰু আমি খাম এতিয়া তো প্ৰথমে আমি এইটো লাই আৰু মাংস যিটো বস্তু যিটো ৰেচিপি সেই ৰেচিপিটো আমি প্ৰথম টেষ্ট কৰিম আৰু কেনেকুৱা হয় সকলোবিলাক দেখাম কি পৰিলে দেই তো ইয়াত চাব লাগিব আৰু কি কি আছে নাই প্ৰথম মই হ'ব বাৰু প্ৰথমে মই খাম আৰু টেষ্ট কৰিম কেনেকুৱা লাগিছে সকলো দেখাই দিম কেনেকুৱা হৈছে মা কচম বহুত মজা লাগিছে মা কচম মজা লাগিছে নেকি আৰু এতিয়া ভাত খোৱা পৰ্ব আছে তো ভাত খাম তো ফাইনেলি ভিডিঅ'টো শেষ হ'ব এতিয়া এতিয়া ফাইনেলি ভাত খাই আছোঁ চাব পাৰে আপোনালোকে গোটেইখিনিয়ে আমি যিকেইটা আছিলোঁ সদস্য এইফালে দীপক কমল আৰু এইফালে ৰাহুল তো এইটো হৈছে লাষ্ট পৰ্ব মানে কি লাষ্ট এইটো ভাত খাইছোঁ মাংস চাব পাৰে ইমান ধুনীয়া হৈছে যিহেতু এইবাৰ ফাৰ্ষ্ট খাইছোঁ বহুত ভাল লাগিছে পুৰা মজা লাগিছে একদম মজা একদম বঢ়িয়া এইফালে এটাই গ'ল জুই নেকি মাংসটো কেনে ৰেচিপিটো কেনেকৈ লাগিছে ন ভাল লাগিছে ন এইফালে ভাষা নাই ক'বলৈ ভাষা নাই ন এনেকুৱা ভাল লাগিছে ন ৰেচিপিটো কি ক'ম তো আজি ভিডিঅ'টো ইমানেই আছিল ভাত খাই শেষ কৰিছোঁ সকলোকে হেপী নিউ ইয়েৰ তো সকলোৱে যাতে আশাবোৰ পূৰণ হয় ইংৰাজী আজি ভিডিঅ'টোৱে ইংৰাজী নৱবৰ্ষ অৱশ্যে থেংক ইউ তো আজি ভিডিঅ' ইমান আছে যদি আপোনালোকে যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তাৰপিছত
এই তাতে ওচৰতে থাকে যে বেল আইকন নিচিনা যে টাং টাং পুৰা টঙনিয়াই দিবি আমি এইটো ভাত খাই এনজয় কৰিম, ত' অলপ এনজয় কৰিম।